আপুনি ইয়াত অকলে থাকে নেকি হে আইতা অঁ বহিবলৈ দিব লাগিব ন নালাগে নালাগে একো নাই অঁ আপোনাকে লগ কৰিব আহিছিলোঁ এই আইতাগৰাকীৰ বয়স 100 বছৰ হৈছে তেখেতৰ ঘৰলৈ আজি আহিলোঁ কিন্তু তেখেতৰ ঘৰখন দেখি মোৰ খুবেই দুখ লাগিছে ঘৰ চাব পাৰে এইবিলাক বেৰ দেই বেৰবিলাক দেখাম বাৰু কাপোৰ ধেৰ আছে ঘৰ এনেকুৱা মানুহৰ ফটো মাৰি দিছে মোক ফটো মাৰি পিনি ঘৰ দিয়া নাই এতিয়ালৈকে তহঁতি আহি পালিহি ফটো দি দিলে মোক লৈ গ'লিহি এতিয়ালৈকে ঘৰ দিয়া নাই মোক ঘৰখনৰ বেৰবিলাক আমি নিশ্চয় দেখা পাইছোঁ চাব পাৰে বেৰবিলাকৰ অৱস্থা এনেকৈ অলপ যদি জোৰেকৈ যদি ঠেলোঁ নহয় গোটেই বেৰখন নে ইফালে পৰি যাব নহয় ইফালে দিয়া হা অঁ এইফালে কয় একেবাৰে অৱস্থা বেয়া হৈ আছে বুলি কৈছোঁ চপাই থৈ দিছে আৰু কোনোমতে ওপৰৰ টিংপাতবিলাক যদি চাই একদম ক'লা হৈ গ'ল টিংপাতবিলাক মাজত গোটেই ফুটা হৈ আছে নিশ্চয় বৰষুণ ঘৰটোৰ ভিতৰত পৰে আমি চুইচ বৰ্ড দেখা পাইছোঁ সম্ভৱ কাৰেণ্ট আছে লাইট চাগে জ্বলে কিন্তু এইবিলাক চুবলৈ অলপ ৰিস্কি হৈছে দেখিছে এইবিলাক চব টায়াৰবিলাক এনেকৈ ওলাই আছে এয়াই হৈছে আইতাৰ জুইহাল ইয়াতে কিবা কিবি সম্ভৱ তেখেতে এতিয়া বনাই থৈছে কিবা এটা বইলৰ কিবা বনাই আছিল আমি আহোঁতে তো এতিয়া আইতাই আপুনি নিজে বনাই আছিলে নেকি আইতা নিজে বনাই থকা ন এইফালে ভাত আহি গ'ল তেখেতৰ আৰু এইপিনে কি হয় এইটো ভাত এই ভাত তেখেতে মানে আমি আহোঁতে খাই আছিলে বিশেষকৈ একো দেখা নাই দেখিছে ন একো মিঠাতেলৰ পৰা আদি কৰি একো বিশেষ একো চব্জিও দেখা নাই বৰ্তমান তেখেতৰ এই ঘৰখনত একো দেখা নাই তাৰপিছত এইটোতে তেখেতে চাহপানীত থয় অঁ চাহপানীয়ে হয় মই চাপ নাখাওঁ নহয় অঁ নাই মই চাপ খাবলৈ নাই কোৱা আইতাই ব্যৱহাৰ কৰে এই লেফখিনি আইতাই ৰ'দত দি ৰাখিছিলে সম্ভৱ এইবিলাক আইতাই নিজে অকলশৰীয়াকৈ নিজে দাঙি মেলি ইয়াতো উলিয়াই লৈ আনিছিলে সেইটোকে দাঙি পেলাই ভাগৰ লাগিলে বুলি শুই আছিলে আমি আহোঁতে বয়স যিমানে হওক লাগিলে কিন্তু তেখেতৰ কষ্টখিনি দেখি পেলাই বেছি দুখ লাগিছে ভিতৰত বৰষুণ পৰিলে আপুনি কি কৰে তেতিয়া এই চাংতলতে সোমাই শুই থাকোঁ এইখন বৰষুণ যদি ঢালিব তেতিয়া চাংতলত সোমাব লাগিব শুই থাকিব লাগিব কাপোৰ লৈ মোৰ কাৰণে এটা ৰিক্সত আহিলেও নুশুনো আকৌ তেতিয়া বাহিৰত থকা কাপোৰখিনি কোনে আনিব আইতা এই কাপোৰখিনি সোমাব লাগে এজনী মানুহ গুচি অহা তিনিজনী গুচি গ'লগৈ দেখা নাই লোকলৈ ডাঙৰ কৰি দিম এইটো এটা লেট্ৰিনে দেখিছোঁ আধাখৰীয়া হৈ আছে কিন্তু এই লেট্ৰিনো তেখেতে ব্যৱহাৰ কৰিব নোৱাৰে কোনোবাই যদি কিবা এটা দিয়ে সেই দিয়াটো মানে সেই দিয়ালৈ আশা কৰি থাকে এতিয়া ঘৰৰ ওচৰ পাজৰৰ হওক দোকানৰ পৰাই হওক কোনোবাই যেনেকৈ যি সহায় কৰে সেই সহায়ৰ পৰাই তেখেতে চলি আছে